Nilip constituency ki parlo Borlang so along Rengma Naga Ngara Festival 2024 abaha ki pamampon. Aprangsi kar billai fa birta kilangver arab do anapan sitami nilihin pen kardom nang pajir iklo kardom pini adaba birta along pen nili sami reng mirti mopi totang te pini adaba birta ang ton pen arjuponikha Lakhain Koira po Nilip MSC constituency ki parlo Borlang so along 2024 abaha Rengma Naga Cultural Society atumben chipatir piponsi Ninia baha November in Koira Trok lapen in Koira Troxia Parman Ngara Festival pamanpon. Labang so along Alohia Manpen Made Chief Guest MSC Pavitra Rongpi lapen MSC Penpinga Rengma atom sitame chitongdon lapen Special Guest of Honor Shri Anup Setia President Northeast Indigenous People Front lapen Dr. Melody Seb Rengma PhD Anthropology lapen Appointed Speaker Shri Kenillo J Singh President RNPC Shri David Rengma former Board Chairman Karbi Anglong Autonomous Council lapen Invited Guest Shri Ditya Jyoti Bora President Folk Cultural Research Center of Northeast India a unit of ARHI lapen Shri Pinporong Hang Mojadar East Karbi Anglong Shoga Nandu Rengma Mojadar Naga Rengma Moja lapen SGB Longki Teron Borlangso lapen RNPC, RNSU, RNMA, RNGC, RNMA, RNGC, RNEA, KCS Nilip, HPCF Chairman, RNCS Difu Zone, RNCS Kulia Zone, RNCS Tekron Zone, RNCS Borjan Zone, RNGC All Rengma, GB, SGB, WRBA Pre-Executive Secretary Atoman Sitami, Chetongdon Pen, Mayardi Dojot Pen Aliralon Pidon. Lapen General Secretary Duelo Rengma RNCS CCI Hinpen Kachatong Arado Anapan Choroponlo Lapen May Sitame Ing Samjin Pen Pachun Panlong Pamilo Nili Pen Prakash Teron News Report Karbi Life. Ngara Festivalot Rengma জনগোষ্ঠী উৎসৱ তাত আহি পেলাই মই খুবেই আনন্দিত হৈছোঁ। এটা প্ৰাকৃতিক মনোৰম দৃশ্যৰ মাজত তেওঁলোকে এই জনগোষ্ঠীয়ে তেওঁলোকে ইয়াত বসবাস কৰে আৰু এই বসবাস কৰা গাঁওখনতে তেওঁলোকে সুন্দৰ এটা পৰিৱেশত আয়োজন কৰিছে প্ৰাকৃতিক পৰিৱেশৰ মাজত। তাৰ বাবে আয়োজকসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইটো বিশেষকৈ কৃষিভিত্তিক অনুষ্ঠান। সাধাৰণতে সকলোবিলাক আমাৰ খিলঞ্জীয়া মানুহেই কৃষিভিত্তিকে অনুষ্ঠান কৰি থাকে, উৎসৱ কৰি থাকে। গতিকে এই গাদা ফেষ্টিভেলটো কৃষিৰ লগত সংগতি ৰাখিছে। কৃষি উঠোৱাৰ পিছত তাৰপিছতে এই উৎসৱটো আয়োজন কৰে আৰু ইয়াত যিসকল তেওঁলোকৰ সৰু এটা জনগোষ্ঠী, এই সৰু জনগোষ্ঠীটোৱে আজি সুন্দৰভাৱে এই ভিতৰুৱা এটা ঠাইত আয়োজন সুন্দৰভাৱে কৰিছে, পৰিপাটিকৈ কৰিছে, শৃংখলাবদ্ধভাৱে থাকি তেওঁলোকৰ জাতিটোতে এটা সুশৃংখলিত জাতি সেইটোৱে তাকে প্ৰমাণিত কৰিছে। দেখি পেলাই খুবেই আনন্দিত হৈছোঁ। আৰু মই ভাবোঁ ইয়ালৈ এই অঞ্চললৈ অহা যোৱা কৰিবৰ কাৰণে পথৰ যি কৰুণ অৱস্থা, এইটো এটা খুবেই দুখ লগা অৱস্থা। ইয়াৰ স্থানীয় বিধায়ক ডক্টৰ নুমল মমিনৰ লগতে মানে এই অঞ্চলৰ যিসকল বিষয়ববী আছে, ৰাজনীতিবিদ আছে, তেওঁলোকৰ প্ৰতি আহ্বান জনাইছোঁ এই জনগোষ্ঠীসমূহ অকল ইয়াতে ৰেংমাই নহয়, কাৰ্বি জনগোষ্ঠী থাকে। এই অঞ্চলটোৰ যাতে উন্নয়নৰ কাৰণে বিশেষকৈ পথ যোগাযোগ ব্যৱস্থাটো যাতে সুন্দৰভাৱে গঢ়ি তোলে তাৰ বাবে চৰকাৰৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও বিশেষভাৱে অনুৰোধ জনাইছোঁ। সকলো ৰাস্তাই যিহেতু টাউনৰ বা চহৰৰ ৰাস্তাবিলাক ইমান ধুনীয়াকৈ বনাই আছে যে মই অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যে অন্ততঃ কাৰ্বি আংলঙৰ যিটো যাতায়াতৰ কৰুণ অৱস্থা, পথঘাটৰ যি কৰুণ অৱস্থা, কালি আমি যিটো 20 কিলোমিটাৰ আহোঁতে 3 ঘণ্টা ৰাস্তা লাগিছে। গতিকে মানে প্ৰতি ঘণ্টাত কিমান স্পীডত গাড়ীখন চলিছে সেইটোৱে অনুমান কৰক। গতিকে 20 কিলোমিটাৰ পথ আহোঁতে 3 ঘণ্টা যেতিয়া লাগিছে আমাৰ, গতিকে সেই ৰাস্তাটোৰ কি কৰুণ অৱস্থা। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই পথঘাটবিলাক উন্নতি কৰিবৰ কাৰণে, বিশেষকৈ গ্ৰামাঞ্চলৰ পথঘাটবিলাক উন্নত কৰিবৰ কাৰণে যাতে তেওঁ ব্যৱস্থা গ্ৰহণ কৰে তাৰ প্ৰতি তেওঁৰ প্ৰতি বিশেষভাৱে অনুৰোধ জনাইছোঁ। Pini adaba birta ke lapo ansi kang tonpon iklo do me thak me kurwang thu